না এটু বড় পরিতাপের কথা যেজন নির্বাচিত এমসিএল প্লাস তেখেতে একজন ইএম তেখেতে ইলেকশন খেলার সময়ত হিন্দু মুসলমান সবাইকে তাকে ভোট দিছিল মুসলমানে যথেষ্ট ভোট পাইছিল এতিয়া সবেরে ইএম হয় কিন্তু বিগত দিনত যি স্টেটমেন্ট যি বক্তব্য আমার মাজত মানে বিশৃঙ্খলা এটা সৃষ্টি করেছে এতিয়া যোৱা কিছুদিন আগত নামাপাৰা যিটো ঘটনা তেখেতে যেহেতু আইনৰে মানুহ তেওঁলোকেই দেশ চলাই আছে বিডিচিখন তেওঁলোকে শাসন কৰি আছে যদি হেনেকুৱা কোনো ঘটনা হৈছে আইন আছে আইনত উপযুক্ত তদন্ত কৰি উপযুক্তভাৱে তদন্ত কৰি ব্যৱস্থা কৰিব লাগিছিল দোষীক কৰায়ত্ব কৰিব লাগিছিল সেইখিনি নহয় যি সাম্প্ৰদায়িক মন্তব্য যি দি সাম্প্ৰদায়িকতা আমাৰ মাজত বিয়পাৰ যিটো তেওঁ ষড়যন্ত্ৰ কৰি আছে এইটোত আমি খুব লজ্জিত তেখেতে ইলেকশন জিতার আজি 4.5 বছর হয়ে গেল এই আমার অঞ্চলত কোনো উন্নতি রাইজে দেখা নাই কোনো রাস্তাঘাট উন্নতি হওয়া নাই মেডিকেল ডিপার্টমেন্টত কোনো উন্নতি ইয়াতে নাই আমি দেখি আছো যে তেও নাচ গানৰ বাহিৰে মাঝে মাঝে ফাংশন বিলাকত তেও দেখা যায় কেতিয়াবা কিছুমান তীৰ্থযাত্ৰী পঠোৱাত আমি দেখো বাকি ডেভেলপমেন্ট বিগ জিরো এনেকুৱা কৈ 4.5 বছৰ পাৰে কৰিলে এতিয়া ইলেকশনের দিন যেহেতু চপি আহিছে তেও বুঝি পাইছে যে এইবার তেওর হাঁটাটো খাটান এইটো বুঝি পায়ে এই উল্টা পুল্টা প্রেস মিট দি মানুহৰ মাজত এটা অশান্তি সৃষ্টি কৰাৰ যি পলিটিক্স কৰি আছে সি কেতিয়াও ইয়াত সফল নহয় ৰাজ্য এতিয়া সদা কৈছে আমি তেখেতে প্রেস মিট দিয়াৰ পিছত আমি বস্তুটো তদন্ত কৰিছো আমি শুনা জানা কৰিছো চাৰিফালে চাইছো টোটাল বস্তুটো ক্যাটাগরিক্যালি ডাইভার্ট কৰি এটা বেলেগ জাতিৰ ওপৰত মানে জাপি দিব বিচাৰিছে মেইন ইস্যুটো আছিল এদিনা 15 আগস্ট উপলক্ষে তেওঁ মারাথনের এটা দৌড় প্রতিযোগিতার আয়োজন করেছিল তেওঁ ডিক্লেয়ার দিছিল যে 5,000 টাকাকৈ পুরস্কার মাননী পত্র দিয়া হব সম্মানিত করাব কিন্তু যেতিয়া প্রতিযোগিতা শেষ হল সুস্থভাবে শেষ হয়েছে ঠিকই এর স্টেটমেন্টের এই কথাটা তাকে কইছে যে দৌড় প্রতিযোগিতা দুটো ছিল সুস্থভাবে সুন্দরভাবে শেষ এতে প্রাইজ যেটু তেও ডিক্লেয়ার দিয়াছিল দিয়ার সময়ত খেলিমেলিটো লাগিল যে 5,000 নহয় 1,000 কোটি টাকা দিয়া হব তাতে বড়জাতি মানুষ আছিল তাতে রাভা মানুষ আছিল তাতে আদিবাসী মানুষ আছিল অলপ সংখ্যা যেহেতু বিজেপি আয়োজন করা একটা মিটিং আছিল বিজেপির লগত জেনারেলি এইটো অপ্রিয় হলে সত্য যে আমার মুসলমান মানুষ কিন্তু কম থাকে একেবারে কম কম কিছুজন লড়া আছিল কিন্তু তেও এইখিনি বস্তু ঢাকার কারণে তেওর ব্যর্থতা ঢাকার কারণে এই বস্তুটাও এটা সম্প্রদায় বিশেষ মুসলিম সম্প্রদায়ের উপর ডাইরেক্ট হিট করি আমার ইয়াতে এটা মানে ক্লেশ এটা সৃষ্টি করার তেওর যেহেতু মানে রাজনীতিটাও করেছে এইখিনি আমি স্পষ্ট কই রাইজে বুঝিব পাৰিছে আমিও বুঝিব পাৰিছো গতিকে মই বিটিআৰৰ চিফ মহোদয়ক অনুরোধ জানাইছো তেখেতো এজনীহে বাকি আর 40টা সমষ্টি আছে 40টা সমষ্টিত তো কোনো সমষ্টিতে এনেকুৱা ঘটনা হোৱা নাই আজিলৈকে 4.5 বছৰৰ ভিতৰত আমার এই ফকিরিয়া গ্রামত বারবার অরূপ কুমার দের সাহাবর নেতৃত্বতে এই ঘটনাবিলাক হয়ে আছে নামাপাড়ার ঘটনাই হোক সিদিনা মারাথনলৈ যেটো কাহিনী তাও করেছে সেইটো ঘটনাই হোক বেলেগ কিন্তু বাকি 39টা সমষ্টিত কিন্তু এই ধরনের এই জাতিগত রাজনীতি কোনো হওয়া নাই কোনো এনেকুৱা ধরনের মন্তব্য দিয়া নাই গতিকে তেখেতের এই মন্তব্যের কারণে এই অশান্তি বিয়পার যে রাজনীতি এইটো বন্ধর কারণে অলরেডি বিভিন্ন দল সংগঠন আমি শুনিছো খবর পাইছো এজাহারও দাখিল করেছে গতিকে আমি এসপি মহোদয়ক দৃষ্টি অনুগোচন কৰিছো এই এজাহার বিলাক রেজিস্টার কৰি যে 13 কৃষ্ণত যে ক্ষিপ্ৰতাৰে যাতে ব্যৱস্থা লয় আৰু আমাৰ বিটিআৰৰ চিফ মহোদয়ক অনুৰোধ কৰাইছো তেওঁক লাগি লগক আমি যুগ যুগ ধৰি ইয়াত হিন্দু মুসলমান সবাই মিলাপ্ৰীতিতে বসবাস কৰি আছো আমাৰ ইয়াতে রাজনীতি বেলেগ বেলেগ দল থাকিলেও আমাৰ ইয়াত কোনো এনেকুৱা ধৰণৰ বিপদ নাই যাৰ যাৰ দল সি মনে মনে কৰি আছে কিন্তু সৰু সৰু ঘটনালৈ যি যেনেকুৱা আমাৰ মাজত এটা অশান্তি বিয়পাৰ যি ৰাজনীতি তেওঁ কৰি আছে এইটো বন্ধ হব লাগে অন্যথা তেওর এগেইনস্টত আমি আন্দোলন গণতান্ত্রিকভাবে আন্দোলন গঢ়ি তোলাৰ কাৰণে বাধ্য হম আমাৰ কংগ্ৰেছ দলৰ পৰা আৰু ফকিৰাম ৰাইজৰ মুখত আমি কিছু কথা আমাৰ ফকিৰাম এমচিএলএ তথা বিটিআৰৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দেৰ কাৰ্যকলাপত ফকিৰাম ৰাইজৰ মাজত এক সন্দেহৰ অৱকাশ ঘটিছে
আৰু এই ক্ষেত্ৰত আমি যোৱা ৭৮তম স্বাধীনতা দিৱসত তেওঁ তথাকথিত মাৰাথন দৌৰত যি কাৰ্য ব্যৱস্থা লৈছিল আৰু ছ'চিয়েল মিডিয়া যোগেদি বক্তব্য ৰাখিছিল, সেই ক্ষেত্ৰত তেওঁ যি পৰিপন্থী কাম কৰিলে তাৰ কাৰণে তাৰ দোষ আৰু নিজৰ সস্তীয়া ৰাজনীতি কৰাৰ যি ব্যৱস্থাপনা, এইটো ঢাকিবলৈ তেওঁৰ মানুহৰে তেওঁৰ যি পেণ্ডেল ভাঙা বুলি তেওঁ কৈছে আৰু তেওঁ নিজক এক জনগোষ্ঠীয় মানুহৰ আৱেগক একত্ৰিত কৰাৰ কাৰণে যি ৰণকৌশল আজি বহুত দিনৰ পৰা কৰি আছে আৰু এই ক্ষেত্ৰত ফকৰুগামৰ ৰাইজে সকলো কথা লক্ষ্য কৰিছে আৰু এই ক্ষেত্ৰত ফকৰুগামৰ ৰাইজে অৰূপ কুমাৰ দেক অনাগত দিনৰ ইয়াৰ ব্যৱস্থা ল'ব। তথাপিও মই আজি ফকৰুগামৰ যুৱক চামক এক বাৰ্তা দিব বিচাৰিছোঁ, অৰূপ কুমাৰ দেৰ যি মিছলীয়া চলাবাচি নিজৰ ৰাজনৈতিক অভিসন্ধিত যুৱকসকলক বিপথে পৰিচালিত কৰাৰ যি ষড়যন্ত্ৰ কৰি আছে, ইয়াৰ পৰা তেখেতসকলে দূৰত থাকক। তেখেতসকলৰ ভৱিষ্যত, তেখেতসকলৰ যি আশা, নিজৰ প্ৰচেষ্টাত গঢ় লোৱাৰ যি প্ৰচেষ্টা কৰি আছে, এই ক্ষেত্ৰত চৰকাৰ ইয়াৰ ওপৰত লক্ষ্য দিব লাগে। ব্যক্তিগত কোনো অৰূপদের কোনো কাৰ্যত তেওঁলোকে যাতে এনেকুৱা মিছলীয়া বক্তব্য শুনি পেলাই যাতে নিজৰ ভৱিষ্যত নষ্ট নকৰে তাৰ কাৰণে আহ্বান দিছোঁ। মই এই ক্ষেত্ৰত অৰূপ ডাঙৰীয়াক বিশেষকৈ ক'ব বিচাৰিছোঁ যে যোৱা কিছুমাহ পূৰ্বে লামাপাৰা বুলি চিটলাৰ এখন ঠাইত তেওঁৰ নিজৰ চৰকাৰৰ বা বিটিআৰ চৰকাৰৰ আইন ব্যৱস্থাক গুমৰাহ কৰি নিজে আইন হাতত লৈ যি জাতিবাদৰ কথা, ধৰ্মৰ কথা, যি এক আক্ৰোশমূলক বক্তব্যৰে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰীৰ গুণ্ডা বাহিনীৰ কাম কৰিবলৈ লৈছে আৰু সেইকাৰণে জয়ন্ত মল্ল বৰুৱা ৰকিবুলক ভয়তে কম্পমান হৈছে। তাৰ কাৰণে মুছলমানসকলক, ইছলাম ধৰ্মীয়সকলক টাৰ্গেট কৰি যি বক্তব্য ৰাখিছে, মই ভাবোঁ আগন্তুক সিহঁতে যে ৰাজনীতিৰ পৰা বিদায় ল'ব আৰু বিদায় লোৱাৰ ক্ষেত্ৰত যে সমাগত ৰাইজে সিহঁতক উমান দিছে, তাৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্য ৰাখি ৰাইজৰ মৰম আদৰ গ্ৰহণ কৰাৰ কাৰণে কৌশলগত অৱলম্বন কৰিছে। মই এই কথাটো ক'বলৈ বিচাৰিছোঁ যে লামাপাৰাক কেন্দ্ৰ কৰি যদি হিমন্ত বিশ্ব শৰ্মাই অসমৰ মুখ্যমন্ত্ৰী হয়, তেওঁ সকলো জাতি ধৰ্মক সমানভাৱে দেখাৰ যি প্ৰতিশ্ৰুতি দিছিল তাক নস্যাৎ কৰি এক জাতি বা মুছলমান ধৰ্মাৱলম্বী মানুহৰ মাটি কিনা বেচাত বাধাৰ যি সৃষ্টি কৰিছে, এক আইনগত পৰিপন্থী অসমৰ কালচাৰ, সামাজিক দায়বদ্ধতা আৰু সমাজৰ যি ব্যৱস্থাপনাক ইয়াক গুমৰাহ কৰাৰ যি ষড়যন্ত্ৰ কৰিছে, এই কথা অসমৰ ৰাইজে, বিটিআৰ ৰাইজে কোনোপধ্যে মানি নলয়। এই ক্ষেত্ৰত মই দেখিছোঁ জাতীয় সংগঠনবিলাকে, বহুত সংখ্যক জাতীয় সংগঠনে অৰূপদের ওপৰত বিভিন্ন ধৰণৰ অভিযোগ আনিছে। মই জানো যে আমাৰ যি ঘটনা অৰূপদের ঘটিছে, থানাবিলাকত গোচৰ ৰুজু হৈছে আৰু এই গোচৰবিলাকৰ খৰটিকে তদন্ত আৰু ইয়াৰ উচিত ব্যৱস্থা হ'ব লাগে। চৰকাৰৰ মানুহ চৰকাৰত থকাৰ কাৰণে তেওঁলোকক মাপ দিয়া আৰু চৰকাৰত নথকা মানুহসকলক আইনৰ আওতাত লোৱাটো আইনৰ এক পৰিপন্থী কাম। মই জানো যে কোকৰাঝাৰ জিলাৰ পুলিচ প্ৰশাসনে ইয়াৰ সঠিক ব্যৱস্থা ল'ব, সময়ে নিশ্চয় ইয়াৰ প্ৰতিবাদ জনগণে দিব। মই ডিষ্ট্ৰিক্ট প্ৰশাসন আহ্বান জনাইছোঁ, যিবিলাক ঘটনা অৰূপদের দ্বাৰাই ঘটিছে বা আগন্তুক ঘটাৰ কাৰণে যি ব্যৱস্থাপনা সৃষ্টি কৰিছে, তাৰ কাৰণে জিলা প্ৰশাসনে এক তদন্তৰ ব্যৱস্থা ল'ব লাগে। আৰু এই ক্ষেত্ৰত ফকৰুগামৰ যি জাওকত জুমিয়া আমাৰ স্বামী যোগানন্দ গিৰিৰ যি আদৰ্শ, যি উন্নয়ন, যি আমাৰ মাজত ভাতৃত্ব গঢ়ি তুলি গৈ গ'ল, এই কথাটো অৰূপদে এটা অনুকৰণ কৰা প্ৰয়োজন
হয়তো অৰূপদেৱ তেতিয়া জন্ম হৈছিল নে নাই মই নাজানো, কিন্তু স্বামী যোগানন্দগিৰিৰ যদি ইতিহাস পঢ়ে মই ভাবো যোগানন্দগিৰিৰ এই উদাহৰণে তেওঁৰ জীৱনৰ পৰিৱৰ্তন হ'ব। আশা ৰাখিছোঁ তেওঁ এজন BTRৰ EM হিচাপে যি দায়িত্বভাৰ লৈছে, তেওঁ চিকিৎসা বিভাগৰ দায়িত্ব লৈছে, আমি এই ক্ষেত্ৰত ক'বলৈ নাই। কিন্তু আজি যি কৰ্মকাজী অৰূপদেৱ ডাঙৰীয়া আজি কৰিলে, তেওঁক দেখা গ'ল যে ভাৰসাম্যহীনতা এজ ব্যক্তি হিচাপে ৰোগী হিচাপে পৰিগণিত হৈছে। গতিকে তেওঁৰ বিভাগৰ BTRৰ এই ভাৰসাম্যহীনতা বা মানসিক ৰোগত আক্ৰান্ত হোৱা ৰোগীৰ চিকিৎসক নাই, এইটো তেওঁৰ বিভাগৰ এটা ফেইলৰ বুলি মই কৈছোঁ। গতিকে অসমৰ বিভিন্ন ঠাইত তেজপুৰত আমাৰ মানসিক ৰোগৰ চিকিৎসা হয়, তেওঁ EM হিচাপে ভালকে জানে। মই ভাবোঁ কিছুদিনৰ কাৰণে তেজপুৰত তেওঁ যদি চিকিৎসা লয়, তেনেহ'লে আমাৰ ফকৰামৰ যুৱকসকলৰ আৱেগ অনুভূতিৰ যি ক্ষোভ মচিমূৰ হ'ব। অন্যথা মই অৰূপদেৱ জনাব বিচাৰিছোঁ, যদি আপুনি এই যুৱকসকলক বিভ্ৰান্তি কৰি সমাজত যদি উশৃংখল সৃষ্টি কৰে, পুলিচ প্ৰশাসন ইয়াৰ বিৰুদ্ধে ব্যৱস্থা নলয়, অহা দিনত এই যুৱক চামে নিশ্চয় নিজৰ ৰাজপথত ওলাই দেশৰ গণতন্ত্ৰ ৰক্ষা সুপ্ৰশাসন বিচৰা এক চিন্তা ভাৱনাৰ কাৰণে ওলাই আহিব। তাৰ কাৰণে যুৱকসকলক, জাতীয় সংগঠকসকলক আহ্বান জনাইছোঁ। পুৰণি বজাৰত যিখন ঘটনা ঘটি গ'ল, আমি পিছদিনাখন গম পাইছোঁ। গম পোৱাৰ পিছত আমি অৰূপদেৱ ডাঙৰীয়াৰ পিছদিনাখন ৰাতি আমি তেওঁৰ এটা ষ্টেটমেণ্ট শুনিলোঁ। সেইটো কাৰণে তেওঁ এটা গোষ্ঠী, এটা জাতি বা এটা ধৰ্মৰ মানুহক জগৰীয়া কৰিছে। আৰু আগৰো তেওঁৰ যিমান ষ্টেটমেণ্ট আমি দেখিছোঁ, সেইবিলাকত তেওঁ সদায় মুছলমান মানুহবিলাকক টাৰ্গেট কৰিলে, যিটো তেওঁলোকৰ মানে বিজেপিৰ যিটো ৰাজনীতি, সেইটো ট্ৰেকতে তেওঁ চলি আছে। তেওঁ এজন ভাৰতীয় সংবিধানৰ শপত লৈ, শপত পাঠ কৰি তেওঁ আজি BTCত EM হৈছে। সংবিধানৰ শপত পাঠ কৰা ব্যক্তি এজনে কেনেকৈ এটা জাতি বা এটা ধৰ্মৰ বিৰুদ্ধে তেওঁ কথা কয়? তাত যিটো ঘটনা ঘটিছে, সেইটো যিবিলাক মাৰাথন দৌৰত যিবিলাক ল'ৰাবিলাক ভাগ লৈছিলে, আমি কিছুমান ল'ৰাক লগো পাইছোঁ, খবৰো লৈছোঁ। তাত ল'ৰাবিলাকৰ কথা হৈছে, সেইটো প্ৰাইজ মানি লৈ পেলাই কিবা এটা তেওঁলোকৰ মাজত ভুল বুজাবুজি হৈছে বা গণ্ডগোল এটা হৈছে। এইটো লৈ পেলাই তেওঁৰ এটা ষ্টেটমেণ্ট যে বাহিৰৰ পৰা 250 বা 200 মুছলমান মানুহ আহি পেলাই তেওঁক আক্ৰমণ কৰিছে আৰু মুছলমানবিলাকে তেওঁক মানে তাত মিটিং কৰিব নিদিয়ে বা ফাংচন কৰিব নিদিয়ে। তেওঁ জানেনে যে যোৱা MCLA ইলেকশ্যনত তেওঁক কিন্তু মুছলমানে ভোট দিছে? তেওঁ এইটো নুই কৰিব পাৰিব নেকি? আৰু আজি ধৰক আমিও ইয়াত সৰুৰ পৰা ডাঙৰ হৈছোঁ, আমি ফকীৰা গাঁৱৰ লোকেল মানুহ হয়। আমি ইয়াতে হিন্দুৱে হওক, মুছলমানে হওক, বেলেগ জাতিৰ মানুহে হওক, খ্ৰীষ্টানে হওক, আমাৰ কিন্তু এটা মিলা প্ৰীতিৰে আমি থাকোঁ ইয়াতে। কিন্তু তেওঁৰ যিবিলাক উচতনি দি আছে, তেওঁ যিটো এটা সম্প্ৰদায়ৰ বিৰুদ্ধে এটা গোষ্ঠী বিশেষ সমাজ বুলি কৈছে তেওঁ, এইটোতো তেওঁ সাম্প্ৰদায়িক এটা মন্তব্য বুলি ধৰি ল'ব লাগিব যে তেওঁ এই সাম্প্ৰদায়িক মন্তব্য দি ইয়াত মানুহক উচতনি দি আছে আৰু ইয়াত সাম্প্ৰদায়িক এটা সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰি আছে। আমি কিন্তু তেওঁক সকীয়াই দিছোঁ যে আপুনি ফকীৰাগাঁও অঞ্চলত অন্তত এইবিলাক নকৰিব। কাৰণ ইয়াৰ এটা আমি সৰুৰে পৰা ডাঙৰ হৈছোঁ। আমি যেতিয়া বিপদত পৰিছিলোঁ, হিন্দুৰ ঘৰত কিন্তু মুছলমানে লাঠি ধৰিছিলে আৰু মুছলমানক চাবলৈ কিন্তু আমি হিন্দুবিলাকে গৈছিলোঁ। গতিকে আমাৰ এইটো বস্তু তেওঁ বুজি নাপাব, কাৰণ তেওঁ ক'ত থাকে নাথাকে আমি নাজানো। কোকৰাঝাৰত থাকে তেওঁ, তাৰ পৰা আহি আমাৰ এইখন সমাজৰ বিষয়ে তেওঁ নাজানেতো। গতিকে তেওঁ এইবোৰৰ কামৰ পৰা বিৰত থাকিবলৈ তেখেতক মই অনুৰোধ কৰিম, এইবিলাক নকৰিব। কাৰণ এইবিলাক কৰি এইবিলাকৰ পৰিণামটো ভাল নহয়। কাৰণ এই যিবিলাক আপুনি যিবিলাক ষ্টেটমেণ্ট দি আছে অৰূপদেৱ ডাঙৰীয়া, ইয়াৰ পৰিণামটো আমিহে ভুগিব লাগিব। আপুনিতো ইয়াৰ পৰা কৈ গুচি যাব। কিন্তু পৰিতাপৰ বিষয় এইটোও হয় যে আজি BTCৰ চিফ ডাঙৰীয়া যদি দুটা মাত দিলেহেঁতেন বা অৰূপ ডাঙৰীয়াকে যদি দুটা কথা ক'লেহেঁতেন যে আপুনি এইবিলাক নকৰিব, কিন্তু তেওঁ সাহস কৰা নাই। এইটোতো দুখ পাইছোঁ আমি। গতিকে এইখিনিয়ে ক'ম যে তেওঁ যাতে
জীৱৰ কৰ্মকাণ্ড তেওঁ ইয়াত কৰি আছে, এইবিলাক নকৰে যেন। কাৰণ যোৱা কেইবা বছৰৰ পৰা আমি চাই আছোঁ তেওঁ অকল হিন্দু মুছলমান হিন্দু মুছলমান হিন্দু মুছলমান এইটোৱে ৰাজনীতি তেখেতৰ। উন্নয়নৰ ফালেতো তেখেত কাম নাই। কি উন্নয়ন কৰিলে আমাক দেখাওকচোন তেওঁ। আমিতো লগো পোৱা নাই মানুহজনক যে তেওঁ এটা উন্নয়ন দেখাওকচোন যে মই ফকীৰা গামৰ কাৰণে এইটো কৰি দিছোঁ, এইটো কৰি দিছোঁ, এইটো কৰি দিছোঁ। একোৱেতো কৰিব পৰা নাই। দ্বিতীয় কথা হৈছে যে তেখেতে এইবাৰ গম পাইছে আচলতে যে এইবাৰ আৰু ফকীৰা গামত তেওঁ ৰাজনীতি নচলে, ইয়াত তেওঁ জিকিব নোৱাৰে আৰু। গতিকে তেওঁ সেইবিলাক আবল তাবল ৰাজনীতি কৰি আছে, আবল তাবল কথা বকি আছে, এইবিলাক বকিব নালাগে। তেওঁক আমি অনুৰোধ কৰিছোঁ মানুহবিলাকক শান্তিত থাকিবলৈ দিয়ক। যদি তাত কিবা ভুল কৰিছে, কোন মানুহ আছে, এইটো প্ৰশাসনে ব্যৱস্থা ল'ব, প্ৰশাসনক জনাব লাগে, প্ৰশাসনে ব্যৱস্থা ল'ব নহয়। গতিকে এইবিলাক সাম্প্ৰদায়িক মন্তব্যৰ পৰা বিৰত থাকিবলৈ আমি তেখেতক অনুৰোধ জনাওঁ।